আশা কৰিছোঁ সকলোৰে পৰা এইখিনি আৰু তাৰপিছত আহোঁ কৰুণা, তুমি কি ক'বা এই পূজাত গীতৰ সম্পৰ্কে? আজি সুৰৰ সন্ধিয়া অনুষ্ঠানটো তুমিতো গমেই পাইছা, কিন্তু প্ৰথমতে তুমি নাছিলা বাৰু, এতিয়া ভিডিঅ'ত নতুনকৈ তোমাক পালোঁ কানেকশ্যনটো, সেইবাবে তুমি আহিলা। এতিয়া কি ক'বা পূজাত কেনেকুৱা ধৰণৰ গীত এনে আমাৰ সমাজখনে ভাল পাব, কেনেকুৱা ধৰণৰ গীত পূজাত চলিব যেন অনুভৱ হয় তোমাৰ? প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাক মোক দেৰিকৈ হ'লেও লোৱাৰ কাৰণে, আৰু পূজাৰ শুভেচ্ছা সকলোলৈকে থাকিলে। পূজা পূজা মানে আনন্দ ফূৰ্তি আৰু পূজাতো গীত থাকে। আৰু আজিকালি দেখা যায় যে আমাৰ নতুন মানে গীতৰ চিজনটো পূজাৰ পৰাই আৰম্ভ কৰে। পূজাতে নতুন নতুন গীত বিলাক ওলাই আৰু শিল্পীয়ে পূজাৰ পৰা আৰম্ভ কৰে আৰু ভালো লাগে। এতিয়া নতুন গীত অকমান শুনি ভাল লাগে, অকমান মেলোডি টাইপ শুনি ভাল লাগে। আৰু পূজাতো আৰু চলিবই ভাল ভাল গীত। তেনেকে মই প্ৰফেচনেল ছিংগাৰ নহয় আছিলো, মই মৰমী আৰু ভাল পাইছো। এনে আছো আৰু দৰ্শকৰ নিচিনাকে, সকলোকে শুভেচ্ছা থাকিলে। এতিয়া থেংক ইউ। ৰামলৈ গৈছোঁ। ৰাম কি ক'বা? এতিয়া কোনে গীত শুনোৱা, নমস্কাৰ। এতিয়া সুৰৰ সন্ধিয়া পাতিছোঁ, কোনোবাতো গীত শুনাবই লাগিব, কাৰণ গোটেইবোৰ গীতৰ লগত জড়িত ব্যক্তি, গোটেইকেইজনকে মই জানো। নিশ্চয় আৰু নিশ্চয় জয়দেৱ, হয় হয় প্ৰথমে মই বহুত হয় অসমবাসী ৰাইজলৈ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছো, আৰু লগতে তোমাক ধন্যবাদ জনাইছো আমাৰ নিচিনা তুমি এটা প্ৰচেষ্টা অব্যাহত ৰাখিছা, তাৰ কাৰণে তোমাক মই ধন্যবাদ জ্ঞাপন কৰিছো। প্ৰথমতে গীত গাইছো বাৰু, এটি পুৰণা গীত গাইছো। বিৰিঞ্চি কুমাৰ মেধিৰ এটি গীত গাইছো। বেছি জাক জমকতা গীত গাব ইচ্ছা নাই এতিয়া, অলপ আৰু মই চিনাকি কৰাইছো, মোৰ লগত আছে পিয়ানোত আছে এই ভাইটি সুদীপ্ত, তেওঁ খুব ভাল গীটাৰিষ্ট হয়। আজি মোৰ কাৰণে পিয়ানো বজাব, আমি একেলগে আছো। ঠিক আছে পিয়ানো যিদিনা বিচাৰি নাপাবা, সেইদিনা তুমি বুজিবা, লাগে যদি সেইদিনা অন্তৰাত্মাৰে বুজিবা, 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 অন্তৰাত্মাৰে বুজিবা, বুজিবা, যিদিনা অ'কে ৰাম, থেংক ইউ থেংক ইউ থেংক ইউ ছ' মাছ। এতিয়া মৰমী বাই গীত ভাল শুনাওক লাগিছে। আপুনিও আমাক কিবা এটা ভাল। শুনাও বাৰু। দুৰ্গা পূজা যিহেতু দুৰ্গাৰ এটি শ্লোক মাতিছো মই। सर्वे सुखिनः सन्तु सर्वे सन्तु निरामया सर्वे भद्रो निपत्यन्तु आकाशन्तु प्रभानभावे देवी सर्वभूतेषु विद्यारूपेण सदा स्थिता नमस्तस्यै 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 नमो नमः। থ্যাংক ইউ। বঢ়িয়া বঢ়িয়া বঢ়িয়া, ভাল লাগিল। এতিয়া তুমিও এটা শুনোৱা Thank you. কৰুণা।
বাটো মই আৰু নাগাওঁ নেকি মই গাঁৱত আছো তেখেতটোতো আৰু আমাৰ যুৱ প্ৰজন্মৰ মোটামুটি আদৰ্শ বুলিয়ে ক'ব লাগিব যিখিনি উঠি অহা চাম তেওঁলোকে অলপ শিকিবলগীয়া আছে বাটোৰ পৰা বহুত আৰু কেনেকুৱা ধৰণৰ গীত গালে দৰ্শকে ভাল পায় সেইটো বস্তু বহুত ভালদৰে জানে বাইদেউহঁতে এতিয়া কওক বাইদেউ আপুনি কিবা ক'ব ওলাইছিলে হয় আচলতে কেনেকুৱা ধৰণৰ মানে সকলোৰে টেষ্ট বিলাক বেলেগ বেলেগ কিছুমানে ভাল পায় মেলোডি কিছুমানে আৰু অনুষ্ঠান ভেদে গান বিলাক বেলেগ বেলেগ গাব লগা হয় আমি মই যদি ভাল পাওঁ মেলোডি কিন্তু যেতিয়া এখন সাংস্কৃতিক অনুষ্ঠান কৰিব যাম তাত মেলোডি চং গাই থাকিলেইটো নহয় গতিকে সকলোৱে অকমান সাংস্কৃতিক সন্ধিয়া বুলি কোৱাৰ লগে লগে ডান্স কৰিব বিচাৰে বা অলপ এনজয় কৰিব বিচাৰে গতিকে বিভিন্ন ধৰণৰ গীত আমি গাব লগা হয় গতিকে দুৰ্গা পূজা বুলি কওঁতে মেলোডি চলিবই মেলোডিটো লাগিবই আৰু আমাক অকমান ডান্সিং গীতটো লাগে গতিকে তেনেকুৱা এটি গীত মই কৰি আছো আৰু এতিয়া ৰিলিজ দিম লিৰিক্সটো আছিলে আমাৰ চিনাকি সকলোৰে সাহিত্যিক মণিকুন্তলা বাইদেউ আৰু মোৰ মিউজিক কৰিছে নৱদাই কৰিছে ৰাণীত ঘৰ তেওঁ বাকী সুৰ মই আৰু নৱদাই লগ হৈ কৰিছো তেনেকে অকমান চেষ্টা কৰিছো কি হয় জানো আশীৰ্বাদ থাকিলে ভালকে হ'ব আৰু হয় হয় বেষ্ট উইচেছ থাকিলে আমাৰ ফালৰ পৰা থেংক ইউ আমাৰ ফালৰ পৰা থাকিল শুভেচ্ছা মানে আমাৰ সেই সৰু অনুষ্ঠানটিলৈ তেখেতে যে আহিলে তেখেতক সেয়ে আৰু বহুত বহুত ধন্যবাদ মোৰ ফালৰ পৰাও বাপৰে বাপৰে সেইটো নহয় আচলতে মই খুব ভাগ্যৱান চাগে আপোনালোকৰ এনেকুৱা আৰু তেওঁলোকক সকলোকে লগ পালো ইমান ধুনীয়া এটি অনুষ্ঠান খুব ভাল লাগিছে আচলতে থেংক ইউ কৰুণা তুমি এটা গীত শুনোৱা এতিয়া ৰামিও শুনালে যেতিয়া মই কি গীত শুনাম মই ঠিক আছে মোৰ দাদা অকমান গান লিখা মেলা কৰে মই দাদাৰ অকমান গান অঁ এটা চেষ্টা কৰিছো যদিও মন ভরা তরালিয়ে নিচুকাব নোৱাৰে মোৰ তোমাৰো তনু মৰমে চুমি যায় যে প্ৰাণ পুৰণি কলিতা জ্বলালো শুনিতেৰে ভাল পোৱা গানে গানে মোৰ আজি যদিও মন ভরা তরালিয়ে নিচুকাব নোৱাৰে মোৰ বঢ়িয়া 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 ধন্যবাদ বঢ়িয়া বঢ়িয়া ধুনীয়া হৈছে গালো ৰাম এটা গীত গোৱা মোৰ লগত এটা কাহন আছে কিন্তু সাউন্ডটো যদি আমি কাৰেক্টলি পালো হয় তেতিয়া এই কাহনটো বজাব পাৰিলে মানে মিলা নাই বস্তুখিনি একো নাই ভাল হৈছে চাউণ্ডটোতো আৰু বহুত 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 এটা হেৰি কৰিব লাগিব নতুন আচলতে তাৰ হোৱা নাই ন নতুনকে হৈ আছে তো মানে গানটো মই আগতে শুনিছো খুব ভাল লাগিছে ভাল লাগিছে বাৰ ছাৰপ্ৰাইজটো আমাকো ছাৰপ্ৰাইজে দিলে যিটো মানে কৈছিলে যে পূজাত এটা গীত আহিব যিটো কলি এটা শুনিলেও ভাল লাগিলে হয় যিকোনো এটা মানে অলপমান যদি আভাস কিবা এটা দিলে হয় মই সেইটো যদি পাৰো নেক্সট কেতিয়াবা মই মানে ভিডিঅ' কৰি শুনাই দেখিলে এতিয়া আচ্ছা মই মৰমীক এটা ৰিকুৱেষ্ট কৰিব খুজিছিলো তোমাৰ ইউটিউব চেনেলত মই গানটো শুনি আছো যদি সংগীত এটা কৰিছিল নহয় আমাৰে সখীয়া এইটো ইমান ধুনীয়া হৈছিলে অকণমান শুনাই দিবা নেকি থেংক ইউ নিশ্চয় 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 দিম আচলতে এই আমাৰ সখীয়া গীতটিৰ দুটা সুৰ আছে মই যিটো আমাৰ স্বৰলিপি হিচাপে যিখন জ্যোতি বিষ্ণু যিখন কিতাপ আছে সেইখনত যিটো স্বৰলিপি আছে মই সেইটো হিচাপে কৰিছিলো গীতটি হয় আমাৰে সখীয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি সপোনত পোৱৰে আহুতি আনিলে মতলীয়া সখীখা আমাৰে সখীয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি সপোনত
বা বঢ়িয়া লাগিছে বহুত 50 বাৰতকে বেছি শুনিছো তোমাৰ মানে সদায় গোৱাৰ সময়ত শুনি মানে ভাল লাগিছে আৰু বহুত ভাল হৈছে থেংক ইউ মই চেষ্টা কৰিছিলো আৰু ভালে গায় আমাৰ লগত আছিলে ধন্যবাদ আমাৰ লগত আছিলে হিমাংশু দেই হিমাংশু মৰমী গাড়ী খুব বহাগৰ বাহিৰে বেলেগ বেলেগ দিন খুব কম লগ পাওঁ কিন্তু বহাগত কিন্তু লগ পাওঁ নিশ্চিতভাৱে হয় লগ পাওঁ তাইৰ লগত অনুষ্ঠান কৰি ভাল লাগে থেংক ইউ একদম মানে কত কমে টেনচন কমে মানে লাইভ পাৰফৰমেন্সটো মৰমীতকে ভাল পাৰফৰমেন্স মই দেখা নাই তাৰমানে আৰু সঁচাকে তুমি মানে ভেৰি অনেষ্ট মই কৈছো বহুত ডাঙৰ ডাঙৰ শিল্পী চাইছো তাইতকে বহুত ডাঙৰ বেছি কমেন্ট মানে এইটো ভাল কোনেও কৰিব পৰা নাই মোৰ দৃষ্টিত কৈছো আৰু হয় থেংক ইউ মানে আমাৰ মাজত হিমাংশু আছিলে দেই সি আহিম বুলি কৈছিলে কিন্তু কিবা কাৰণত নোৱাৰিলে যি হওক আজি মৰমীবাক পালোঁ আমাৰ শ্ব'টোত সেইকাৰণে বহুত সুখী মই বহুত ভাল লাগিলে দেই আৰু সাৰপ্ৰাইজ হ'ল আচলতে হা 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 এটা পূজাৰ লগত সংগতি ৰখা এটা গীত যদি হিন্দী অসমীয়া যিকোনো এটা মানে ভাল লগা গীত বা শুনাই মই যিটো নতুনকৈ ওলাইছিলে পূজাৰ এটা গীত ওলাইছিলে এইটো যদি অকণমান কোনোবা এজনে গাই দিলে হয় বাকে মই কওঁ এই গীতটো বাৰ মুখত ভাল লাগিব শ্ৰেয়া ঘোষাল বাইদেউৰ আছিল নেকি গীতটো পূজা 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 শ্ৰেয়া ঘোষালৰ হা হা হয় বেংগলী গানটো অকে অকণমান মই গাব ট্ৰাই কৰিছো ঢাক বাজাতা সুর বাজাও লুটিয়া শঙ্খ বাজা বছর পরে আবার এলো মাঝে পুজো গন্ধা নিয়ে নতুন গানের ছন্দ নিয়ে শারদীয়ায় খুশিতে মন নাচে এলো মা দুর্গা মা এলো মা দুর্গা বঢ়িয়া আৰু মানে এইটো গীত বাজিলে সঁচাকৈ দে আমি সাধাৰণ মানুহখিনি আমি যিহেতু গাঁৱত বাস কৰোঁ আমি সাধাৰণভাৱে থাকোঁ সাধাৰণ পৰিৱেশ এটাত চলোঁ এইটো গীত শুনিলে মানে সেই পূজাৰ গোন্ধটো যেন আহি সঁচাকৈয়ে নাকত লাগে এনেকুৱা যেন কিবা এটা মানে সেনেকুৱা লাগিছিলে যেতিয়া গীতটো ওলাইছিলে দেই আৰু শ্ৰেয়া ঘোষালৰ গীত বুলি ক'লে আৰু ভাষা নাই আৰু তেওঁতো খুব ধুনীয়াকৈ গাইছে গীতটো শ্ৰেয়াৰ গীতৰ মানে কোৱালিটিটো অকমান সামথিং ডিফাৰেণ্ট হৈ যায় ভাল হৈ যায় যদি সুদীপ্ত গীত গায় তাক এটা গাব কোৱাচোন কি ভাল গীত গায় আচ্ছা 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 একো নাই আমি শুনো বাৰু একো নাই গীটাৰত ধুনীয়া গীত গায় ৰাম তুমি কোৱা আৰু ৰাম আৰু সুদীপ্ত এটা কোৱাচোন একেলগে ঠিক আছে একেলগে গাইছো একেলগে বঢ়িয়া মোৰ মনৰে কল্পনা যে দুকানা মোৰ প্ৰেমৰে ভাৱনা তুলসী হুৱানা মোৰ মনৰে কল্পনা যে দুকানা মোৰ প্ৰেমৰে ভাৱনা তুলসী হুৱানা অভিনৱ মৰমেৰে ব্যাকুল কৰানা মোৰ মনৰে কল্পনা যে দুকানা মোৰ প্ৰেমৰে ভাৱনা ভুলি যাওঁ বঢ়িয়া দেই ভাল লাগিছে
অন্তৰটো গানটো আৰু হুম। গোৱা দেখিলে ভাল লাগে আজি। গোৱা তোমাতে হৈছে কামনাৰ পৰিধি এটি এটি পথ মোৰে পৃথিৱী তোমাতে হয় হে কামনাৰ পৰিধি এটি এটি পথ মোৰে পৃথিৱী কবিতা হৈ তবিষাৰ অলপ চাউণ্ড কোৱালিটিটো ভাল কম হৈছে। মোৰ প্ৰেমৰে থাপনা দুখী আচলতে বঢ়িয়া, বঢ়িয়া। পাহৰি গৈ আছিলো হোৱা নাই গানটো মনত পৰিল তাত ৰামে পিছে কাক ক'লা? হা তোমাৰতো কল্পনা আছে আৰু ন? ষ্টাৰ্ট। এইবাৰ এটি লতা মংগেশকাৰৰ মই গীত এটি গাবলৈ চেষ্টা কৰিছো। লগ যা গলে খুব জনপ্ৰিয় গীত এটি, সকলোৰে ভাল লগা। লগ যা গলে हंसी रात लग जा गले के फिर हंसी रात हो न हो शायद फिर इस जन्म में मुलाकात हो लग जा गले के फिर हंसी रात हो न हो शायद फिर इस जन्म में मुलाकात हो न हो लग जा गले से थैंक यू বঢ়িয়া বঢ়িয়া থেংক ইউ বহুত ধুনীয়া ষ্টাৰ্ট। হৈ আছে না হৈ আছে গাই যা তই। আচ্ছা এই গানটো মই গাইছিলো প্ৰথম জীৱনৰ ৰেকৰ্ডিং আৰু শেখৰ গোস্বামী ষ্টুডিঅ'ত গাইছিলো স্কেলটো কি আছিল জানো কলিজা মোৰ ফালে এবা লাজতে ৰঙা পৰা কলিজা মোৰ ফালে এবা লাজতে পৰা গাল তোমাৰ দোকানতে মনে জানছো কি দি যাম জলি বুকুত প্ৰেমৰে কুলি পৰা গাল যে আমাৰ চাউণ্ডৰ কোৱালিটিটো বেয়া দেই, আমি দুখীয়া মানুহ প্ৰথমতে কৈ লৈছোঁ। মানে চাউণ্ডটো অলপমান বেয়া হ'ব ভিডিঅ'টোত, দৰ্শকসকলে বুজি পাব নিশ্চয়। এই অনুষ্ঠানটো মানে আমি যিখিনি সুবিধা পাওঁ সেই সুবিধাখিনিৰ পৰাই কৰিছোঁ। মানে ইয়াত কোনো টেকনিকেলি মানে বহুত টকা খৰচ কৰি মেচিন কিবা পাতি লগোৱা নাই দেই, একদম মিছা কথা। দৰ্শকসকলে এই বস্তুটো বুজি পাব, তাৰ কাৰণে আৰু আমাক কোনেও বেয়াও নাপাব। যিহেতু মই এই চেনেলটো কৰিছোঁ, আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা পালে এই অনুষ্ঠানটো। মই তাৰপিছতে কওঁ, মৰমীবা আহি আমাৰ এই অনুষ্ঠানটো বহুত এটা যিটো ভাবিছিলোঁ মানে সুৰৰ সন্ধিয়া যিটো হ'ব,
সেইটো মানে সঁচাকৈয়ে হৈ গ'ল আৰু সেইটো কাৰণে বহুত ভাল লাগিছে থেংক ইউ হা 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 অনুষ্ঠানটোৰ হোষ্টক জাৰি কৰিছে মৰমী শৰ্মাই হা 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 আৰু তাৰ থেংক ইউ আচ্ছা আচ্ছা আৰু মোৰ এটি অনুৰোধ মোৰ যিটো নতুন গান আহিব থেংক ইউ যিটো আহিব নতুন গান সকলোৱে যাতে আদৰি লয় আৰু লাইক কৰিব শ্বেয়াৰ কৰিব সকলোৱে তেতিয়া ভিউৱাৰ্ছ বাঢ়িব মোৰ জনপ্ৰিয়তা বাঢ়িব মানুহে চিনি গানটো শুনি ভাল পাব তেতিয়া থেংক ইউ থেংক ইউ টু ৰাম ৰামলৈ মৰমীক শুভেচ্ছা জনাইছো ৰাম তোমালৈ এটা থেংক ইউ আছে মোৰ মৰমী বাক যে তুমি আজি আমাৰ মাজলৈ আনিলা সেইটোলৈ তোমাক থেংক ইউটো মই দিব ৰৈ যোৱা যেন অনুভৱ হ'ব যদি মই এতিয়াই নকওঁ কথাটো মানে তোমাক থেংক ইউটোতো দি ল'বই লাগিব প্ৰথমতে কাৰণ আজি সুৰৰ সন্ধিয়া এই অনুষ্ঠানটো যিহেতু জনতাৰ কণ্ঠ অনুষ্ঠানটো মই কৰোঁ এইটো জানেই আৰু মোৰ ভিডিঅ'বোৰ যিসকল শ্ৰোতা দৰ্শকে চাই বা ছাবস্ক্ৰাইবাৰ যিসকল আছে তেওঁলোকে চাইছে কৰিছে তেওঁলোকে জানিব কথাটো কিন্তু মৰমী বা আজি আহি এই মোৰ যিটো অনুষ্ঠান সুৰৰ সন্ধিয়া সঁচাই বহুত ভাল কৰিলে তাৰ লগত তোমাকো মই এইকাৰণে থেংক ইউ জনাইছোঁ তুমি যে মৰমী বাক আজি এই অনুষ্ঠানটোত আনিলা সেইটো মোৰ ফালৰ পৰা আজি ক'বলগীয়া আৰু আছিলে অনুষ্ঠানটোৰ টপিকটো যে যুৱ সমাজে এই পূজাৰ বতৰত কেনেকুৱা ধৰণৰ গীত শুনি ভাল পাব তাৰে বহুকেইটা গীত আমি শুনিলোৱে বহুকেইটা গীতো গালে চবে ভালে লাগিলে স্পেচিয়েলি মৰমী বাকটো যাবই স্পেচিয়েলটো আৰু নতুন গীতটোৰ বাবে অধীৰ অপেক্ষা থাকিল আমাৰ নিশ্চয় আমি ভাল গীত এটা শুনিব পাম মানুহে ভাল পোৱা গীত এটা শুনিব পাম এইটোৱেতো বিচাৰোঁ আমি কিছুমান গায়কক কিহৰ কাৰণে ভাল পাওঁ কিহৰ কাৰণে আমি সন্মান কৰোঁ যে গীতটো মানে আমাৰ হাৰ্টত বা আমাৰ গাৰ নোম এডাল হ'লেও শিয়ৰি দিবই মানে এনেকুৱা কিছুমান গীত ওলায় যিবোৰ গায়ক গায়িকা আপোনালোকৰ দৰে তো তেওঁলোকক অশেষ ধন্যবাদ যিহেতু গীতটো এটা বেলেগ শ্ৰদ্ধাৰ বস্তুৰ লগতে বহুত সাধনা কৰিব লাগে যিখিনি মই জানো সেইফালৰ পৰা সংগীত যিসকলে সাধনা কৰে সঁচাকৈ বহুত ধন্যবাদ আৰু সকলোৰে বাৰু নহয়ও সাধনা কৰিলেও কৰিব নোৱাৰে যদি এইটোত ভালকৈ মানে নিজে সোমাই নাযায় এইটো বহুত টানো হয় এফালেৰে মানে আমাৰ কাৰণে টান কিয় যে আমি এইটো কাম নকৰোঁ বা কৰিব সাহ কৰিব নোৱাৰোঁ বহুত এটা মানে ডাঙৰ এটা কথা যেন সংগীত সেনেকুৱা এটা অনুভৱ হয় আজি এই সুৰৰ সন্ধিয়া অনুষ্ঠানটো বহুতেই ভাল লাগিলে মৰমী বা স্পেচিয়েলি থেংকছ টু মৰমী বা লগতে ৰাম আৰু কৰোণাটো আৰু মোৰ বহুত ইটো জানেই আৰু ইয়াৰ লগত আগতেও কৰিছোঁ কৰোণা এতিয়া ডক্টৰেট ডিগ্ৰী ল'ব সি কোৱা নাই বাৰু সি নকয় কথাবোৰ দুদিন পাছত PhD কৰি আছে যি হওক সি টিচাৰ হয় বহুত আইডিয়েল ল'ৰা আগৰ পৰাই মানে তাৰ লগত থাকি যিটো জোচ হয় মানে ফাৰ্ষ্ট ক্লাছ কেনেকৈ ল'ব লাগে সেইটো মোটামুটি মই শিকা যেন হৈছে আৰু কেনেকৈ প্ৰথম হ'ব পাৰি মানে সি বহুতখিনি অনুকৰণ মানে দিছিলে সি মোক হেৰি কিন্তু মই ল'ব নোৱাৰিলোঁ বাৰু যি হওক সিয়াৰ সেইটো কাৰণেই ভাল লাগে তাৰ যিটো জোচ আৰু গীতৰ প্ৰতি তাৰ শ্ৰদ্ধাটো বহুত আছে সি বহুত চৰ্চা কৰে গীত যি হওক অনুষ্ঠানটোলৈ অহাৰ বাবে সদৌতিলৈ মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু অনুষ্ঠানটি আজিলৈ ইমানতে সামৰোঁ লাষ্টত গীত এটাৰে সামৰণি পেলাওঁ নেকি গোটেইকেইজনে একেলগে কিবা এটা গীত ডিছকাছ কৰি লওঁ বাৰু কি গীত একেলগে গোৱাটো স্বাভাৱিক নহয় কাৰণ নেটৱৰ্কৰ ইমানখিনি প্ৰব্লেম হৈ আছে গতিকে আমাৰ ৰামদাই এটি গীত গালে ভাল লাগিব শেষত আচ্ছা 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 ঠিক আছে ৰামে গাই দিয়া ৰাম ৰাম এটা গীত গাইছো এটা লাইন আৰু গোৱা গোৱা লুই তোরা কাহু তোরা তোরা লুই তোরা কাহু তোরা তোরা পারতি পাউলি তেজরে পারতি পাউলি পারতি তেজরে লুই তোরা কাহু তোরা তোরা বলি
অকমান গাইছে বেছি নাগা আৰু বহুত বহুত ধন্যবাদ কাৰণ মই প্ৰথমতেও কৈছোঁ যে আমি অতি সাধাৰণভাৱে এই অনুষ্ঠানটো কৰিছোঁ এতিয়া যদি এনেকৈ ভিডিঅ'টো কৰিব লাগে মানে কিমান MB যে হ'বগৈ গৈ যিটো মানে আমি নিজেও মানে পিছত গৈ পেলাই এডিট কৰিব নোৱাৰা হ'ম যিহেতু মই কৈছোঁৱে যে বহুত সাধাৰণভাৱে এই অনুষ্ঠানটো কৰিছোঁ যিখিনি টেকনিকেল কমিউনিকেশ্যন হয় সেই বস্তুটো ইউজ কৰি পেলাই কৰিছোঁ আমি সৰুকৈ হ'লেও যিটো আমাৰ ষ্টুডিঅ' নহয় ইউটিউব চেনেলৰ জৰিয়তে গোটেইবোৰকে পাই ভাল লাগিলে আজিলৈ আজিলৈ ইমানতে সামৰোঁ পিছত আৰু গোটেইবোৰকে আৰু এদিন এনেকুৱাকৈ পূজাৰ মাজত হওক পূজাৰ পিছত হওক আগত হওক লগ পাম বুলি আশা থাকিল বহুত বহুত ধন্যবাদ নিশ্চয় 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 এতিয়া যাম ষ্টুডিঅ'ত হা অ'কে ঠিক আছে থ্যাঙ্কস টু এভরিওয়ান বাই বাই বা Thank you. কৰোণা Bye, ৰাম bye. থেংক ইউ বাই থেংক ইউ